মই আছোঁ বিজনীত আৰু বিজনীত তাতে এজনী মোৰ বান্ধৱী আছে, তাইৰ ঘৰত মই গৈ আছোঁ। আহি থাকোঁতে বজাৰৰ পৰা কাপোৰ ল'লোঁ, কাপোৰ লৈ কিনে টমটমত উঠিলোঁ। তাৰপিছত আহি গ'লোঁ তাইৰ ঘৰ, আৰু এজনী বান্ধৱী তাইও আহি গ'ল ইয়াতে। চাওক, এই কাপোৰ যে লৈ আহিছোঁ ই চিলাই দিব, মানে আজি এটা কুৰ্তি চিলাই দিব বুলি কৈছে তাই চিলাই আছে, আমি দুজনী ভিডিঅ'ত ব্যস্ত। তাৰ পিছৰ দিনাখন মই ঘৰলৈ যাম বুলি ওলালোঁ। তাৰপিছত বিজনী ষ্টেচনত ইপিনেদি পাৰ হৈ কিনে যাব লাগে। এনেকৈ মই যাই আছোঁ তাইক লগ কৰিবৰ বাবে। বান্ধৱীজনীক লগত তাইও হেনো বঙাইগাঁৱলৈ যাব, আৰু ভাবিছোঁ দুজনী একেলগে যাওঁ বুলি ওলাই গ'লোঁ। চাওকচোন বিজনী ষ্টেচনত মানুহে নাই, কেনেকুৱা মানে ধুনীয়া লাগি আছে পৰিৱেশটো। আমাৰ নিউ বঙাইগাঁও ষ্টেচনত মানুহ বহুত ভিৰ। এনেকৈ আহি তাইক মই লগ পালোঁ, আৰু দুজনী গৈ আছোঁ এতিয়া বঙাইগাঁৱলৈ, মানে মই ঘৰলৈ গৈ আছোঁ। আহি থাকোঁতে এনেকৈ চাওকচোন, এইখন হ'ল আই ব্ৰিজ। পিছত আমি পালোঁ বঙাইগাঁও চাহ বাগান, আৰু ইয়াতে আমি ফটো উঠিবলৈ ৰখি গ'লোঁ।